গাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি হৈছে মাঘৰ বিহু, ভোগালী বিহু। আকৌ থাকিল আপোনালোকলৈ বিহু শুভেচ্ছা। সকলোৱে বিহু যেন ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। মইনো আজি আমাৰনো কেনেকৈ নিয়ম কৰে, ভোজ ক'ত খায়, ইয়াকে দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আপোনালোকে এতিয়া মায়ে জলপান ভাগ কৰিছে, জলপান খাই লওঁগৈ, তাৰপিছত আপোনালোকক দেখাই থাকিম ভিডিঅ'টো। চাই থাকিব একেলগে। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এইফালে মায়ে জলপান ভাগ কৰিছে, এয়া দহি দি আছে, এয়া গুড় আৰু অকণমান আলু, কাঠ আলু সেনেকৈ দিছে। এইফালে আমাৰ ঘৰত আজি লোকেল কুকুৰা, যিহেতুকে গাহৰি নোখোৱা মানুহ আছে। এইফালে মায়ে বনাইছে গাহৰি। এইফালে মই কুকুৰা মাংস বনাবৰ কাৰণে কেৰাহীখন পাতি লৈছোঁ। পাতি লৈ দিছোঁ তেজপাত আৰু পিঁয়াজ ভাজি লৈছোঁ, আদা নহৰু দি ভাজি লৈছোঁ। এয়া হালধি আৰু মিট মছলা দি ভাজি লৈছোঁ ভালকৈ। এতিয়া মাংসখিনি দি দিম। মাংসখিনি ভালদৰে এতিয়া ভাজি ল'ব লাগিব। বৰ বেছি একো দেখাব নোৱাৰিছোঁ, আপোনালোকে বেয়া নাপাব। এয়া আমাৰ মাংসখিনি ভজা হৈ গৈছে ভালদৰে। এতিয়া গৰম পানী দি দিব লাগিব। এয়া আমাৰ মাংস হৈ গ'ল আৰু ৰেডি। হে গাইজ, এতিয়া জলপান খাই আজৰি হ'লোঁ, লগতে ভাতো বনাই ল'লোঁ। আপোনালোকক দেখালোঁৱেই অকণমান কিনো বনাইছিলোঁ আজি। কুকুৰা আছিলে, লোকেল কুকুৰা আৰু গাহৰি আনিছিলে, সেনেকৈ আৰু আজি বিহু বুলি। তেনেহ'লে এতিয়া মাহঁতি গ'লেই ভোজৰ মেজি ঘৰলৈ। ময়ো যাওঁ, মাহঁতি শৰাই লৈ গ'ল। এতিয়া মই যাওঁ, বেটাক লৈ গ'ল, যিহেতুকে বেটা পা আমনি হয় ওলাবলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ মেজিঘৰ দৃশ্য। মই মেজিঘৰ আহি পাই গ'লোহি। এয়া এতিয়া সকলোৱে চাহ খাইছে। চাহ খোৱাৰ পিছত সকলোৱে কৰিব সেৱা। সেৱা কৰাৰ পাছত সকলোৱে খাব প্ৰসাদ। এয়াই আমাৰ নিয়ম কৰে। এয়া বেটাৰ অকণমান খেলি আছিলে খাৰু লৈ। এতিয়া আমি বেটা মই গুচি আহিলোঁ তাৰ পৰা। বেটাই বৰ আমনি কৰিলে আৰু বেছিয়ে ভোকো লাগিছিলে। এতিয়া খুৱাই দিলোঁ তাক। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা দেখিয়ে থাকি আপোনালোককো দেখাইছোঁ। ৰ'বচোন। সৌফালে বৰমাহঁতৰ ঘৰ পাৰ হৈয়ে পায় পথাৰ। সৌফালে দেখিছেনে আপোনালোকে, মানুহ বহি আছে। এয়া ৰাতি ভোজ খোৱা দৃশ্য অকণমান আপোনালোকক দেখালোঁ। এয়া সকলোৱে মিলি খাই আছে এতিয়া। আমি খোৱা নাই, অকণমান দেৰিকৈ খাম। এতিয়া ভোজ খাই মেলি আহিলোঁগৈ। আপোনালোকক যি পাৰোঁ তাকে দেখালোঁ আৰু। আজিৰ ভিডিঅ'ত কি দেখালোঁ আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল। আজিৰ ভিডিঅ'টো ইমান দীঘল নকৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই।